এটি স্বৰচিত কবিতা। সম্প্ৰতি মই গুৱাহাটীত যিদিনা আহিছিলোঁ, খেনুৱে পৰুৱাই পোৱা বুলি ভাবিছিল। খেনুৱে হাত জোকাৰি বিদায় দিছিল, যা বাছা যা, নিজৰ ভৰিত থিয় হবি। আই পিতায়ে নেদেখুৱাকৈ এহোটা কান্দিছিল। মোৰ নিৰ্দয় যৌৱন, তাতকৈ নিৰ্দয় আঘাতবোৰ মই কাৰোবাক দিছোঁ, মোক কোনোবাই দিছে। চূড়ান্ত অপমানতো দাঁত নিকটাই হাঁহিছোঁ, তাল মিল নোহোৱা কথাবোৰেৰে বহুখিনি পৰিচিত হৈছোঁ। সময় সদায় ঠিকে থাকে নাথাকে, জ্বৰে কাহে জণ্ডিছে, দুৰ্ঘটনাত হাত ভৰি ভাঙে। সেই ছোৱালীজনী, নাম তাইৰ থাকক। গোটেই চহৰখনেই বদনামলৈ কোনে ভয় কৰে ইয়াত। অপৰিচিত হৈ ৰৈছোঁ স্বচ্ছন্দে, বাট এৰি দিছোঁ, জীৱনৰ জোখ-মাখ সমানুপাতিক নহয়। প্ৰতিবেশী মানুহবোৰৰ সংগ্ৰাম আৰু সংঘৰ্ষত মই উপঙি থাকোঁ। বামপন্থী চিন্তাৰ এজন প্ৰবক্তাক চোঁচৰাই নি পাতকুঁৱাত দফন দিওঁ। ভাড়াঘৰত মালিকৰ চকীদাৰী কৰোঁ, মোৰ দুপইচা ৰেহাই হ'ব। এদিন এই চহৰতে মোৰ এটা ঘৰ হ'ব আমোদ প্ৰমোদ, দামী হাঁহি এটা ওঠত লৈ দামী গাড়ীত উঠি ফুৰিম। তালিকাখন মোৰ বেছ দীঘলীয়া। সম্প্ৰতি মই গুৱাহাটীত। আই পিতায়ে সুধিছে, নিগাজিকৈ থাকিবি নেকি? মই বাৰাণ্ডালৈ আহি পোহমনা অঘৰী কুকুৰজনীক সুধিছোঁ, তই সুখত আছ নে দুখত? মন গ'লেই ক'ৰবালৈ গুচি যাবি নেকি?